বন্ধুসকল নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো এটি নতুন ভিডিঅ'ত আৰু আজি ভিডিঅ'টোত আমি আলোচনা কৰিম যিকোনো এটা সম্পৰ্ক বেয়া হোৱাৰ কেইটামান বিশেষ কাৰণ। এই কাৰণকেইটা মোৰ নিজৰ অনুভৱ মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব খুজিছো। সো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিকোনো এটা সম্পৰ্ক ভালদৰে ৰাখিবলৈ হ'লে আমি কিছুমান সৰু সৰু কথাৰ ওপৰত গুৰুত্ব দিয়াটো বহুত বেছি দৰকাৰ। কেতিয়াবা কি হয় আমি সৰু কথা বুলি সেই কথাষাৰ আমি ইগনোৰ কৰোঁ আৰু যাৰ ফলত আমাৰ সম্পৰ্কটো বেয়া হ'বলৈ আৰম্ভ কৰে। গতিকে আমি সদায় এইটো চেষ্টা কৰিব লাগে যে আমাৰ যিবোৰ সৰু সৰু ভুল এই সৰু সৰু ভুলবোৰ সদায় ভালদৰে শুধৰাবলৈ চেষ্টা কৰিব লাগে যাতে আমাৰ সম্পৰ্কটো ভালদৰে চলি নিয়াত আমাৰ সহায় হয়। যিকোনো এটা সম্পৰ্কৰ বেয়া হোৱাৰ প্ৰথম কাৰণটো হ'ল মিছা কথা কোৱা। যেতিয়া যিকোনো এটা সম্পৰ্কত মিছা কথা কোৱা যায় তাৰ ফলত এই সম্পৰ্কটোৰ বিশ্বাস ভাঙি যায় আৰু যেতিয়া এবাৰ বিশ্বাস ভাঙি যায় সেই বিশ্বাস পুনৰ ঘূৰাই পাবলৈ বহুত বেছি কঠিন। গতিকে সদায় আমি এইটোৱে চেষ্টা কৰিব লাগে যিমান পাৰো কথাখিনি সঁচাকৈ ক'ব লাগে আৰু ভালদৰে বুজাই ক'বলৈ সদায় চেষ্টা কৰিব লাগে যাতে বিশ্বাসটো কেতিয়াও হেৰাই নাযায়। দ্বিতীয় পইণ্টটো হ'ল কথাই কথাই সন্দেহ কৰা। সন্দেহ এটা এনেকুৱা এটা মানসিক ৰোগ যিটো ৰোগে মানুহৰ জীৱন বৰবাদ কৰি দিব। গতিকে বিনা কাৰণত যদি বহুত বেছি সন্দেহ কৰা যায় তেতিয়া সম্পৰ্কটো দিনক দিনে সদায় বেয়া হৈ গৈ থাকিব। গতিকে কিবা এটা যদি আজি মনত আপোনাৰ ডাউট আছে সেই ডাউটটোক লৈ সদায় ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিব লাগে। তৃতীয় পইণ্টটো হ'ল বাৰে বাৰে অতীতৰ ভুলবোৰক লৈ আঙুলিয়াই থকা। কিছুমান সম্পৰ্কত দেখিবলৈ পোৱা যায় মাজে মাজে তেওঁ অতীতত কৰা ভুলবোৰক লৈ সদায় পইণ্ট উলিয়াই থাকে আৰু যাৰ ফলত এই সম্পৰ্কটোৰ মানে বেয়া হোৱাৰ চান্স বহুত বেছিকৈ বাঢ়ি যায়। আমি সকলোৱে জানো মানুহ মাত্ৰেই ভুল, কেতিয়াবা নহয় কেতিয়াবা ভুল চবৰে হৈ যাব পাৰে আৰু যদি সেই সম্পৰ্কটো যদি ভালদৰে ধৰি ৰাখিবলৈ হয় আমি পাছৰ যিখিনি অতীতৰ ভুল সেইখিনি সদায় পাহৰিবলৈ চেষ্টা কৰিব লাগিব আৰু তেতিয়াহে আমাৰ সম্পৰ্কটো সদায় ভাল হৈ থাকিব। গতিকে যিমান পাৰে সদায় অতীতৰ এই ভুলখিনি সদায় পাহৰিবলৈ চেষ্টা কৰিব লাগে। নেক্সট পইণ্টটো হ'ল কথাই কথাই জেদ ধৰা। এটা কথা সদায় মনত ৰাখিব সম্পৰ্কত যদি জেদ ধৰা যায় তেতিয়া সম্পৰ্ক কেতিয়াও ভাল হৈ নাথাকে, লাগে তাত যিমানেই প্ৰেম নাথাকক। সম্পৰ্কটো ভাল হৈ থাকিবলৈ হ'লে ইজনে ইজনৰ প্ৰতি বুজাবুজি থকাৰ বহুত বেছি দৰকাৰ। গতিকে কিছুমান মানুহৰ এটা অভ্যাস আছে যে প্ৰতিটো কথাতে জেদ ধৰে। সম্পৰ্কত জেদ ধৰিলে কেতিয়াও নচলিব, সদায় বুজাবুজিৰ মাজেৰে চলিবলৈ সদায় চেষ্টা কৰিব লাগে। নেক্সট পইণ্টটো হ'ল ইজনে আনজনক সন্মান নকৰা। যিকোনো এটা সম্পৰ্ক যদি ভালদৰে গঢ়ি উঠিবলৈ হয় ইজনে আনজনক সন্মান কৰাটো বহুত বেছি প্ৰয়োজন আৰু এইটো কথা মনত ৰাখিব যে বিনা সন্মানত কেতিয়াও প্ৰেম থাকিব নোৱাৰে আৰু সন্মান আমাৰ চবৰে প্ৰিয়, চবৰে সন্মান আছে। গতিকে সম্পৰ্কটো যদি ভালদৰে ধৰি ৰাখিবলৈ হয় ইজনে ইজনক সদায় সন্মান কৰিবলৈ আমি চেষ্টা কৰিব লাগে। নেক্সট পইণ্টটো হ'ল অধিক বেছি খং কৰা। খং এনেকুৱা এটা বস্তু যি যিকোনো এটা সম্পৰ্ক শেষ কৰি দিব আৰু খঙে সম্পৰ্কৰ সৌন্দৰ্যখিনি একদম একেবাৰে শেষ কৰি পেলায় আৰু খং থাকিলে কেতিয়াও আপোনাৰ সংসাৰখন ভাল নহয়, সদায় কাজিয়াই হৈ থাকিব, তাত মিলা প্ৰীতি কেতিয়াও নাথাকে, কেতিয়াবা সৰু সৰু কথাতে কাজিয়া হ'ব। সেইকাৰণে অধিক মাত্ৰা খং থাকিলেও সম্পৰ্কটো বেয়া হোৱাৰ চান্স বহুত বেছি বাঢ়ি যায়। গতিকে যিমান পাৰে নিজৰ খংটো সদায় নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। নেক্সট পইণ্টটো হ'ল আনৰ লগত কম্পেয়াৰ কৰা। কিছুমান এনেকুৱা মই সম্পৰ্ক দেখিছো যিসকলে নিজৰ সম্পৰ্কটো আন মানুহৰ লগত কম্পেয়াৰ কৰি চলে আৰু যাৰ ফলত তেওঁলোকৰ জীৱনত সদায় সমস্যাৰ সৃষ্টি হয়, কেতিয়াও জীৱনত সুখী হ'ব নোৱাৰে। গতিকে যিমান পাৰা সদায় আনৰ লগত কেতিয়াও কম্পেয়াৰ কৰিব নালাগে। আমি সকলোৱে জানো প্ৰত্যেকজন মানুহ বেলেগ বেলেগ, প্ৰত্যেকজন মানুহৰে কথা বতৰা ব্যৱহাৰ পাতি সকলোৰে বেলেগ বেলেগ, তেনেকৈ ঠিক উপাৰ্জনো বেলেগ বেলেগ আৰু যিমানেই আনৰ লগত কম্পেয়াৰ কৰি নিজৰ সম্পৰ্কটো চলাবলৈ চেষ্টা কৰিব সিমানেই নিজৰ সম্পৰ্কটো বেয়া হৈ গৈ থাকিব। গতিকে নিজৰ সম্পৰ্কটো আনবোৰ মানুহৰ সম্পৰ্কৰ লগত কেতিয়াও তুলনা নকৰি। নেক্সট পইণ্টটো হ'ল নিজৰ ভুল বুজাবুজিটো কেতিয়াও দূৰ নকৰা। মানে কেতিয়াবা কি হয় যিকোনো এটা সম্পৰ্কত কেতিয়াবা সৰু সৰু কথাটো ভুল বুজাবুজি হৈ যায়, সেইটো আমাৰ নিজৰ ক্ষেত্ৰতেই হয়, কিন্তু সেই ভুল বুজাবুজিটো কি হয় কেতিয়াবা সৰু সৰু কথাত ভুল বুজাবুজি হওঁতে হওঁতে সেই সৰু কথাটোৰ পৰাই সম্পৰ্কটোত এটা ডাঙৰ কাজিয়াৰ সৃষ্টি হৈ যায়গে আৰু ডাঙৰ কাজিয়া হোৱাৰ পিছত যিকোনো এটা সম্পৰ্ক বেয়া হ'বলৈ বেছি টাইম নালাগে। গতিকে যিমান পাৰে যদি কিবা ভুল বুজাবুজি হৈ আছে সেই বুজাবুজিখিনি সদায় ভালদৰে ক্লিয়াৰ কৰিবলৈ সদায় চেষ্টা আমি কৰিব লাগে, কাৰণ এটা সৰু কথাৰ পৰা কেতিয়াবা বহুত ডাঙৰ কাজিয়া হৈ যায় আৰু কাজিয়া হোৱাৰ পিছত
গোটেই ঘৰখনতে তাৰ এটা বেয়া প্ৰভাৱ পৰি যায়, বিশেষকৈ ল'ৰা ছোৱালীৰ ওপৰতো তাৰ বিশেষ বেয়া প্ৰভাৱ পৰে। গতিকে সদায় ভুল বুজাবুজিটো ক্লিয়াৰ কৰিবলৈ সদায় আমি চেষ্টা কৰিব লাগে। আৰু একেবাৰে শেষৰ পইণ্টটো হ'ল, যিসকল মানুহে নিজৰ স্বাৰ্থ পূৰণৰ বাবে মানুহৰ লগত সম্পৰ্ক কৰে আৰু এনেকুৱা সম্পৰ্ক বেছি দিন টিকি নাথাকে। কিছুমান এনেকুৱা মানুহ আছে যি মাত্ৰ নিজৰ স্বাৰ্থ দেখে বা নিজৰ লাভটো দেখে আৰু তাৰ ওপৰত নিৰ্ভৰ কৰি কাৰোবাৰ লগত সম্পৰ্ক কৰে আৰু সেই মানুহজনৰ পৰা তেওঁ সকলোখিনি কাম কৰাই ল'ব, যেতিয়া তেওঁ স্বাৰ্থ পূৰণ হৈ যাব আৰু সেই মানুহজনৰ লগত তেওঁ সম্পৰ্ক শেষ কৰি দিব। গতিকে এনেকুৱা মানুহৰ লগত কেতিয়াও সম্পৰ্ক কৰিব নালাগে। সম্পৰ্ক ধৰি ৰাখিবলৈ হ'লে আমি ইজনে আনজনক গুৰুত্ব দিব লাগিব, ইজনে আনজনক সমৰ্থন কৰিব লাগিব। তো বন্ধুসকল, এইকেইটাই আছিলে সাধাৰণ সৰু সৰু কথা, যিকেইটা মই মোৰ অনুভৱৰ পৰা মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে এটা কমেণ্ট কৰিব, লগতে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে আৰু বেল আইকনটো হিট কৰিব, যাতে মই যেতিয়াই আগলৈ নতুন ভিডিঅ' আপডেট কৰিম তাৰ নটিফিকেশ্যন পোনপ্ৰথমে আপুনি পায়। চ' আজিলৈ ইমানেই, নমস্কাৰ।